নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 10 বিজ্ঞানৰ 6 নম্বৰ অধ্যায় জীৱন প্ৰক্ৰিয়া। এতিয়া জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিব গ'লে জীৱন প্ৰক্ৰিয়া কি সেই কথা জানিব লাগিব। এতিয়া জীৱন প্ৰক্ৰিয়া মানে হ'ল কি, আমাৰ জীৱনটো চলাই নিয়াৰ বাবে, অৰ্থাৎ আমাৰ জীৱনটো চলাই নিয়াৰ বাবে যিবিলাক প্ৰক্ৰিয়া সদায় চলি থাকিব লাগিব সেইবিলাক প্ৰক্ৰিয়াক আমি কি বুলি কওঁ, জীৱন প্ৰক্ৰিয়া বুলি কওঁ। এতিয়া আমাৰ ধৰা পৰিপুষ্টি লাগিবই, আমাৰ দেহাত যিটো শক্তি লগা হয় নে নহয়। যেতিয়া তুমি এটা কাম কৰিবা শক্তিৰ ব্যৱহাৰ হ'ব, এই শক্তি লগাৰ বাবে আমাক কি লাগিব, পৰিপুষ্টি ল'ব লাগিব। পৰিপুষ্টি মানে নিউট্ৰিশ্যন, অৰ্থাৎ আমি কিছুমান খাদ্য গ্ৰহণ কৰিব লাগিব, আমাৰ পাচন হ'ব লাগিব, শ্বসন কাৰ্য সম্পন্ন হ'ব লাগিব, তাৰ উপৰি আমাৰ ৰেচন হ'ব লাগিব। গতিকে সকলো এইবিলাক প্ৰক্ৰিয়া আমাৰ জীৱনটো চলাই নিয়াৰ বাবে এইবিলাক প্ৰক্ৰিয়া চলি থাকিব লাগিব। গতিকে এই প্ৰক্ৰিয়াবিলাকক আমি জীৱন প্ৰক্ৰিয়াবিলাক বুলি কওঁ। এতিয়া এই জীৱন প্ৰক্ৰিয়াবিলাকৰ বিষয়ে আমি বিতংভাৱে এই অধ্যায়টোত আলোচনা কৰিম। গতিকে বেছি পলম নকৰি এই অধ্যায়টো আৰম্ভ কৰোঁ। এতিয়া মই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই তাৰমানে এই চেপ্টাৰটো আমি এনেদৰে শেষ কৰিম, তাৰমানে মই প্ৰশ্ন উত্তৰ হিচাপে এই বস্তুখিনি বুজাবৰ চেষ্টা কৰিম। আমি এনেকুৱা ধৰণৰ প্ৰশ্ন এটা ল'ম আৰু তাৰ ওপৰত আমি ব্যাখ্যা কৰি যাম, আৰু এনেকৈ আমি চেপ্টাৰটো গোটেই চেপ্টাৰটো শেষ কৰিম। আজি অলপ শেষ কৰিম আৰু পিছত পৰৱৰ্তী ভিডিঅ'ত গোটেই চেপ্টাৰটো শেষ কৰিম। আমি কিন্তু তাৰমানে লাইন বাই লাইন নপঢ়োঁ, কেইটামান আমি প্ৰশ্ন ল'ম আৰু সেই হিচাপে প্ৰশ্নটো বুজাই দিয়াৰ লগে লগে আমাৰ কিতাপখনো বুজোৱা হৈ যাব, ঠিক আছে। আৰু এই প্ৰশ্নকেইটা চোৱাৰ পিছত বা এই মোৰ ভিডিঅ'টো যিখিনিলৈ শিকাওঁ সেইখিনি চোৱাৰ পিছত মোবাইল লগে যেতিয়া কিতাপখন পঢ়িবা তেতিয়া তুমি গমেই পাবা যে গোটেই কিতাপৰ কথাখিনি আমি ইয়াত আলোচনা কৰিছোঁ। এতিয়া আমাৰ সদায় এটা প্ৰশ্ন হয় যে কোনো এটা জীৱ জীৱিত নে মৃত তুমি কেনেকৈ চিনাক্ত কৰিবা। এনেকুৱা প্ৰশ্ন পৰীক্ষাত নাহে, কিন্তু তোমালোকে নলেজৰ বাবে ভিডিঅ'টোত মই আনিছোঁ, তোমালোকে বুজি পোৱা যাতে প্ৰথমখিনিত যিখিনি কথা আছে সেইখিনি বুজি পোৱাৰ কাৰণে মই এইখিনি আনিছোঁ। এতিয়া কোনো এটা জীৱ জীৱিত নে মৃত তুমি কেনেকৈ চিনাক্ত কৰিবা। এতিয়া আমি কোনো এটা জীৱ জীৱিত নে মৃত তাক আমি বাহ্যিকভাৱে লক্ষ্য কৰি আমি ক'ব নোৱাৰোঁ, ঠিক আছে। আমি যদি চাওঁ বাহ্যিকভাৱে আমি কোনো এটা বস্তু জীৱিত নে, তুমি ধৰা এজন মানুহক শুই থকা দেখিছা, তুমি ক'ব নোৱাৰা যে সেই জীৱটো মৃত বা সেই যে মানুহজন মৃত বুলি ক'ব নোৱাৰা, কাৰণ বাহ্যিকভাৱে লক্ষ্য কৰি আমি কোনো এটা জীৱ জীৱিত নে মৃত তাক ক'ব নোৱাৰোঁ। তাৰ বাবে আমি কি জানিব লাগিব যে কোনো এটা জীৱ জীৱিত নে মৃত তাক আমি জানিবৰ বাবে বা চিনাক্ত কৰিবৰ বাবে আমি জীৱন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিম। যদি কোনো এজন মানুহৰ জীৱন প্ৰক্ৰিয়াবিলাক চলি আছে তেন্তে আমি তাক জীৱিত বুলি ক'ম, আৰু যদি কোনো এটা মানুহৰ জীৱন বা মানুহ হওক বা জীৱৰ জীৱন প্ৰক্ৰিয়াবিলাক চলি নাই তেতিয়া তাক আমি মৃত বুলি ক'ম। গতিকে মই ইয়াত ভালদৰে লিখি দিছোঁ, তোমালোকে এইখিনি মাতি চাবা বা স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰা। এতিয়া জীৱন প্ৰক্ৰিয়া কি, তোমাকতো মই আগতে ক'লোঁ যে জীৱন প্ৰক্ৰিয়া মানে কি, জীৱন ৰঞ্চাৰ বাবে, এই কিতাপত থকা ডেফিনেশ্যন মতে এনেকুৱা যে জীৱন ৰঞ্চাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে আমি কি বুলি কওঁ, জীৱন প্ৰক্ৰিয়া বুলি কওঁ। এতিয়া আমি এই অধ্যায়টোত আমাৰ কিতাপত দিয়া অনুসৰি 4টা জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো আলোচনা কৰিম আমি পৰিপুষ্টিৰ বিষয়ে, তাৰপিছত আমি আলোচনা কৰিম শ্বসনৰ বিষয়ে, আৰু 3 নম্বৰতে আলোচনা কৰিম আমি পৰিবহনৰ বিষয়ে, আৰু 4 নম্বৰতে আমি ৰেচন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে প্ৰথমতে আমি পৰিপুষ্টিনো কি, এইবিলাকৰ কেইটামান সৰু সৰু ডেফিনেশ্যন কেইটা আমি জানি লওঁ। তাৰপিছত আমি বিতংভাৱে জানিম। কেৱল আমি সৰু সৰু যেতিয়া সংজ্ঞাবিলাক মনত ৰাখিম তেতিয়া আমাৰ বুজাত সুবিধা হ'ব। গতিকে এই 4টাৰে আমি প্ৰথম সৰু সৰু ডেফিনেশ্যন কেইটা চাম, আৰু তাৰপিছত এই কোনো এটা টপিকৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। প্ৰথমতে আমি পৰিপুষ্টিৰ ডেফিনেশ্যনটো চাম। যে পৰিপুষ্টি মানে কি, যে আমাৰ বাহিৰৰ পৰিৱেশ হয়নে নহয়, বাহিৰৰ পৰিৱেশ আমাকতো শক্তি লাগে, যিকোনো এটা কাম কৰিব লাগিলে তুমি দৌৰিব লাগে, কিবা এটা দাঙিব লাগে হয়নে নহয়, সকলো কাৰ্যৰ বাবে আমাৰ কি হ'ল, শক্তিৰ প্ৰয়োজন। আমাৰ দেহৰ শক্তি কেনেকৈ আহে, আমাৰ দেহৰ শক্তি আহে বহি পৰিৱেশৰ পৰা, আৰু সেই বহি পৰিৱেশৰ পৰা যেনেকুৱা ধৰা তুমি গছ এডালৰ আপেল লাগি আছে, সেই গছটো আপেলডাল আমি খালোঁ, অৰ্থাৎ আমাৰ বহি পৰিৱেশ ফলটো ক'ত লাগি আছিল, বাহিৰৰ পৰিৱেশত লাগি আছিল, আৰু তাক আমি কি কৰিলোঁ, আমাৰ দেহৰ শক্তিলৈ ৰূপান্তৰ কৰিলোঁ। অৰ্থাৎ পৰিপুষ্টি মানে কি, যে বহি পৰিৱেশৰ পৰা শক্তি জীৱদেহৰ ভিতৰলৈ স্থানান্তৰ কৰা প্ৰক্ৰিয়াটোকে আমি পৰিপুষ্টি বুলি কওঁ। যে তোমাক যদি মই কওঁ বহি পৰিৱেশৰ পৰা শক্তি, ঠিক আছে, বহি পৰিৱেশৰ পৰা শক্তি, দেখা পাইছা যে বহি পৰিৱেশৰ পৰা শক্তি আমাৰ কি হয়, বহি পৰিৱেশৰ পৰা শক্তি জীৱদেহৰ ভিতৰলৈ স্থানান্তৰ কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ, পৰিপুষ্টি বোলো, হয়নে নহয়। যে বাহিৰৰ পৰিৱেশৰ পৰা আমাৰ শক্তিটো দেহাৰ ভিতৰলৈকে সুৰকে অনা বা স্থানান্তৰ কৰা যিটো প্ৰক্ৰিয়া তাকে আমি কি বুলি কওঁ, পৰিপুষ্টি বুলি কওঁ, ঠিক আছে। ইয়াৰ পিছত আমি অলপ শ্বৰ্টলি ডেফিনেশ্যন দিম শ্বসনৰ বিষয়ে। শ্বসন কি বস্তু, শ্বসন প্ৰক্ৰিয়াৰ বিষয়ে সকলোৱে জানে,
যে শ্বসন প্ৰক্ৰিয়া মানে কি যে আমাৰ তাৰ মানে যিবিলাক আহাৰ আছে সেই আহাৰবিলাকক আমি কি কৰিম অক্সিজেনৰ উপস্থিতিত ভাঙি মাথন আমাৰ দেহে কোষে ব্যৱহাৰ কৰাৰ যিটো প্ৰচেছ কৰা যিটো প্ৰচেছ তাকে আমি শ্বসন বুলি কওঁ। অৰ্থাৎ জীৱই বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি জটিল আহাৰবিলাকক পৰিৱৰ্তন ঘটাই জীৱকোষৰ ব্যৱহাৰযোগ্য কৰি তোলা প্ৰক্ৰিয়াটোক আমি শ্বসন বুলি কওঁ। অৰ্থাৎ শ্বসন মানে কি যে অক্সিজেন তুমি লৈ আহিলা বাহিৰৰ পৰা উশাহ লৈ, হয়নে নহয়? উশাহ লৈ হাওঁফাওঁৰ জৰিয়তে তুমি অক্সিজেন লৈ আহিলা আৰু সেই আমাৰ আহাৰবিলাকক আমি কি কৰিম কোষৰ উপযোগী কৰি পেলাম। আহাৰবিলাকক কোষৰ উপযোগী কৰাৰ কাৰণে কি কৰিম যেনে আমাৰ যেতিয়া তুমি পিছৰ পৰ্যায়ত তুমি পঢ়িবা যে কাৰ্বহাইড্ৰেটৰ পৰা আমি কি পাম এমিনো এচিড পাম আৰু সেই এমিনো এচিডক আমি কি কৰিম আমাৰ অক্সিজেনৰ উপস্থিতিত ভাঙি পেলাম যাৰ পৰা আমি শক্তি উৎপন্ন কৰিম আৰু এই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম শ্বসন বুলি ক'ম। অৰ্থাৎ জীৱই বাহিৰৰ পৰা অক্সিজেন লৈ আহিছে, ঠিক আছে, লৈ আহি মাথন কি হ'ল যিবিলাক জটিল আহাৰ আছিলে আমি সৰল আহাৰলৈ পৰিৱৰ্তন কৰিছোঁ যাতে কোষে ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে, কোষে ব্যৱহাৰ কৰি যাতে আমাক শক্তিও দিব পাৰে তাৰ কাৰণে আমি ইয়াক কি কৰিছোঁ সৰল পৰ্যায় নিছোঁ। আৰু এই প্ৰচেছটো যিটো অৰ্থাৎ বাহিৰৰ পৰা অক্সিজেন তুমি আনছা আনি মাথন কি কৰিছা জটিল যিবিলাক আহাৰ খাইছা হয় নহয় জটিল আহাৰবিলাক যেনে ভাত খাইছা ভাতত কাৰ্বহাইড্ৰেট থাকে ইয়াক আমি সৰল পৰ্যায়লৈ এমিনো এচিডলৈ আমাৰ পাচন প্ৰক্ৰিয়াই লৈ গ'ল আৰু এই এমিনো এচিডকো আমি কি কৰিম কোষৰ উপযোগী কৰি যাতে কোষে ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰিব পাৰে সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম সৰল সৰল পৰ্যায়লৈ লৈ যাম যাতে কোষে তাৰ পৰা কি কৰোঁ একদম ব্যৱহাৰ কৰি শক্তি বনাব পাৰে সেনেকুৱা যিটো প্ৰচেছ সেই প্ৰচেছটোক আমি শ্বসন বুলি ক'ম। গতিকে তোমাৰ ডেফিনেশ্যনটো মই ভালদৰে দি দিছোঁ, বুজি নিশ্চয় পাইছা। গতিকে তাৰ পিছলৈ আমি আলোচনা কৰোঁ পিছৰ কথাখিনি। তাৰপিছত আমাৰ পৰিস্থিতি পৰিৱেশ এইবিলাক হ'ল। তাৰপিছত আমি আলোচনা কৰিম পৰিবহণ। পৰিবহণ মানে কি ধৰা তোমাৰ খাদ্য বস্তুৱে জীৱদেহৰ খাদ্য হওক অক্সিজেন গেছ হওক কাৰ্বন ডাই অক্সাইড গেছ বাহিৰক উলিয়াই দিয়া হওক তাৰমানে জীৱদেহৰ খাদ্য গেছ আদি সকলো ধৰণৰ বস্তু এঠাইৰ পৰা আনঠাইলৈ নিয়াকে পৰিবহণ বোলে। পৰিবহণ মানে তুমি নিশ্চয় বুজি পোৱা যে বাছ এখন ইয়াৰ পৰা ইয়াৰ ধৰা গুৱাহাটীৰ পৰা নলবাৰী গ'ল এনেকুৱা ধৰণৰ পৰিবহণ মানুহ এজনে তাৰমানে বাছৰ জৰিয়তে পৰিবহণ কৰিলে অৰ্থাৎ বাছত উঠি মাথন ক'ৰবাৰ পৰা এঠাইৰ পৰা আনঠাইলৈ গ'ল। গতিকে কোনো বস্তু এঠাইৰ পৰা আনঠাইলৈ যোৱাকে আমি পৰিবহণ বুলি কওঁ। অৰ্থাৎ আৰু ইয়াত আমাৰ বিজ্ঞানৰ ভাষাত আমাৰ কেনেকুৱা হ'ব যে জীৱদেহৰ খাদ্য গেছ আদি সকলো ধৰণৰ বস্তু এঠাইৰ পৰা আনঠাইলৈ আমাৰ তেজৰ জৰিয়তে যোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম পৰিবহণ প্ৰক্ৰিয়া বুলি ক'ম। পৰিবহণো আমাৰ দেহত চলি থাকিব লাগিব হয়নে নহয়? জীৱন যদি আমাৰ চলি থাকিব লাগে পৰিবহণ প্ৰক্ৰিয়াও আমাৰ চলি থাকিব লাগিব। তাৰপিছত আমি ৰেচন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। ৰেচন প্ৰক্ৰিয়া মানে কি তোমালোকে নিশ্চয় জানা হয়নে নহয়? যেতিয়া তুমি কিবা এটা খাবা তেতিয়া খোৱাৰ পিছত আমাৰ কি হ'ব কিছুমান অলাগতিয়াল বস্তু তোমাৰ দেহত সৃষ্টি হ'ব, নাইট্ৰজেনাছ ৱেষ্ট বুলি কয় হয়নে নহয়? নাইট্ৰজেন জাতীয় তোমাৰ দেহত কি হ'ব অলাগতিয়াল বস্তুৰ সৃষ্টি হ'ব। সেই অলাগতিয়াল বস্তুসমূহ উলিয়াই দিয়া যিটো প্ৰক্ৰিয়া তাকে আমি কি বুলি কওঁ ৰেচন বুলি কওঁ। অৰ্থাৎ জীৱদেহৰ অলাগতিয়াল পদাৰ্থসমূহ দেহৰ পৰা উলিয়াই দিয়া প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম ৰেচন প্ৰক্ৰিয়া বুলি কওঁ। ঠিক আছে, নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমি এই পৰিপুষ্টিৰ বিষয়ে একদম বিতংভাৱে আলোচনা কৰিম। বহল ভিত্তিত আমি পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'ত আমি পৰিপুষ্টিৰ পিছত আমি শ্বসন তাৰপিছত পৰিবহণ তাৰপিছত ৰেচন প্ৰত্যেকটা টপিকৰ ওপৰত আলোচনা কৰিম। আজি পৰিপুষ্টিৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিম। এতিয়া ৰবা পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰিম। এতিয়া পৰিপুষ্টি বুলি ক'লে আমি দুই প্ৰকাৰৰ পৰিপুষ্টিৰ বিষয়ে ক'ম। এটা হৈছে স্বপক্ষীয় পৰিপুষ্টি আৰু আনটো হৈছে পৰপক্ষীয় পৰিপুষ্টি। এতিয়া তোমালোকে জানিব লাগিব স্বপক্ষীয় জীৱ আৰু পৰপক্ষীয় জীৱ কি বস্তু। তোমালোকে নিশ্চয় জানা যে যিবিলাক জীৱই নিজৰ খাদ্য বস্তু বা আহাৰ নিজে তৈয়াৰ কৰিব পাৰে তাক স্বপক্ষীয় জীৱ বুলি কোৱা হয়, নিশ্চয় জানা। তাৰোপৰি যিবিলাক জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে তাক আমি কি বুলি ক'ম পৰপক্ষীয় জীৱ বুলি ক'ম। এতিয়া স্বপক্ষীয় জীৱবিলাকে যিদৰে তাৰমানে যিদৰে পৰিপুষ্টি গ্ৰহণ কৰে তাকে আমি কি বুলি ক'ম স্বপক্ষীয় পৰিপুষ্টি বুলি ক'ম। আৰু পৰপক্ষীয় জীৱবিলাকে অৰ্থাৎ যিবিলাক জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক কয় পৰপক্ষীয় জীৱ। আৰু এই পৰপক্ষীয় জীৱই কেনেদৰেনো পুষ্টি গ্ৰহণ কৰে অৰ্থাৎ কেনেদৰে সিহঁতে বাহিৰ পৰিৱেশৰ পৰা বা বাহিৰৰ পৰা খাদ্য বস্তুনো বা শক্তি নিজৰ দেহলৈ কেনেদৰে স্থানান্তৰ কৰে সেই প্ৰক্ৰিয়াটোক আমি কি বুলাম পৰপক্ষীয় পৰিপুষ্টি। অৰ্থাৎ বেলেগ নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে অন্যৰ ওপৰত নিৰ্ভৰ কৰি পৰিপুষ্টি গ্ৰহণ কৰাক আমি পৰপক্ষীয় পৰিপুষ্টি বুলি কম। আৰু স্বপক্ষীয় পৰিপুষ্টি মানে কি নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব সেইটো পৰিমাণৰ পৰিপুষ্টি গ্ৰহণ কৰাটোক আমি স্বপক্ষীয় পৰিপুষ্টি বুলি ক'ম। এতিয়া প্ৰথমতে আমি স্বপক্ষীয় পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰিম।
গতিকে স্ববক্ষীয় পৰিপুষ্টি মানে তোমালোকে নিশ্চয় বুজি পাইছা যে স্ববক্ষীয় জীৱৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়াটোক আমি স্ববক্ষীয় পৰিপুষ্টি বুলি ক'ম। এতিয়া আমাৰ স্ববক্ষীয় পৰিপুষ্টি বুলি ক'লে আমি উদ্ভিদ দেহত দেখা পাম আৰু কিছুমান বেক্টেৰিয়াত দেখা পাম। সকলো ধৰণৰ সেউজীয়া উদ্ভিদতে আমাৰ স্ববক্ষীয় পৰিপুষ্টি হয়, এটা সালোক সংশ্লেষণ ঘটে আৰু কিছুমান বেক্টেৰিয়াতো সালোক সংশ্লেষণ ঘটা দেখা যায়। গতিকে আমি ইয়াত কেৱল স্ববক্ষীয় পৰিপুষ্টি বুলি ক'লে সালোক সংশ্লেষণৰ বিষয়ে আলোচনা কৰিম। এটা সালোক সংশ্লেষণ তোমালোকে সৰুৰ পৰাই পঢ়ি আহিছা, সালোক সংশ্লেষণ কি হয়নে নহয়? পঢ়ি অহা নাই? পঢ়ি আহিছা। সালোক সংশ্লেষণ মানে কি জানা? যে সেউজীয়া উদ্ভিদে আমাৰ সূৰ্যৰ পোহৰ লাগিব, কাৰ্বন ডাই অক্সাইড লাগিব, পানী লাগিব, কিছুমান খনিজ পদাৰ্থ লাগিব, হয়নে নহয়? অৰ্থাৎ কিছুমান আমাৰ সূৰ্যৰ উপস্থিতিত উদ্ভিদে সূৰ্য, কাৰ্বন ডাই অক্সাইড, পানী আদিৰ উপস্থিতিত উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰা প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম? সালোক সংশ্লেষণ বুলি ক'ম। এতিয়া সালোক সংশ্লেষণত আমাৰ কি লাগিব? লাইট লাগিব, পোহৰ লাগিব, কাৰ্বন ডাই অক্সাইড লাগিব, পানী লাগিব, হয় না? খনিজ পদাৰ্থ লাগিব। আৰু এইবিলাক ব্যৱহাৰ কৰি উদ্ভিদত থকা পত্ৰহৰিতৰ জৰিয়তে কি হয়? উদ্ভিদে কি কৰিব পাৰে? কাৰ্বহাইড্ৰেট অৰ্থাৎ গ্লুক'জ সৃষ্টি কৰিব পাৰে, লগতে অক্সিজেনো এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত ৰিলিজ হয়, যিবিলাক আমি মানুহে বা জীৱবিলাকে ব্যৱহাৰ কৰোঁ। অৰ্থাৎ উদ্ভিদে পানী, কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰৰ উপস্থিতিত উদ্ভিদৰ সেউজীয়া পাতে কি কৰে? সালোক সংশ্লেষণ কৰে আৰু যাৰ দ্বাৰা গ্লুক'জ সৃষ্টি কৰে। আৰু সেই গ্লুক'জ নিজে উদ্ভিদে ব্যৱহাৰ কৰাৰ লগতে সেই গ্লুক'জ আমি মানুহেও ব্যৱহাৰ কৰোঁ। আৰু এইটোৱে হ'ল আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া। এতিয়া তোমালোকে জানিবলগীয়া এটা বিষয় হৈছে যে উদ্ভিদে কি হিচাপত বা কেনেদৰে বা কোনটো অৱস্থাত কাৰ্বহাইড্ৰেটসমূহ সঞ্চিত কৰি, সেই প্ৰশ্নটো পৰীক্ষাত শৰ্ট কুৱেশ্যন আহি যায়। শ্বেতসাৰ হিচাপে উদ্ভিদে তাৰমানে কাৰ্বহাইড্ৰেটসমূহ সালোক সংশ্লেষণৰ জৰিয়তে উৎপন্ন হোৱা কাৰ্বহাইড্ৰেট বা গ্লুক'জক শ্বেতসাৰ হিচাপে সিহঁতে সঞ্চিত কৰে। তাৰপিছত আৰু কুৱেশ্যন এনেকুৱাও আছে, আমাৰ কিতাপত আছে, সেইকাৰণে মই কৈ দিব লগা হৈছে যে জীৱবিলাকে অৰ্থাৎ মানুহে কেনেদৰেনো খাদ্য বা অতিৰিক্ত পৰিমাণৰ শক্তি কেনেদৰে সঞ্চিত কৰি ৰাখে? তেতিয়া আমাৰ গ্লাইক'জেন অৰ্থাৎ গ্লাইক'জেন হিচাপে মানুহে অতিৰিক্ত শক্তি সঞ্চিত কৰি ৰাখে আৰু উদ্ভিদে শ্বেতসাৰ হিচাপে অতিৰিক্ত শক্তি সঞ্চিত কৰি ৰাখে। গতিকে বুজি পাইছা? তাৰপিছত আমি আলোচনা কৰিব লাগিব যে সালোক সংশ্লেষণৰ ৰিয়েকশ্যনটো কেনেকুৱা। সালোক সংশ্লেষণৰ ৰিয়েকশ্যনটোৰ ওপৰত কুৱেশ্যন পৰীক্ষাত আহি যাব পাৰে, যে এনেকুৱা কুৱেশ্যন আহি যাব পাৰে, বেলেঞ্চ কৰা কুৱেশ্যন আহি যাব পাৰে, ঠিক আছে? বেলেঞ্চ কৰা কুৱেশ্যন আহিব পাৰে, যিহেতু সেইকাৰণে এই ৰিয়েকশ্যনটো তোমালোকে মুখস্থ ৰখাটো দৰকাৰ যে 6 কাৰ্বন ডাই অক্সাইড 6টা কাৰ্বন ডাই অক্সাইডৰ অণু প্লাছ 12টা পানীৰ অণু লগ লাগিলে পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত গ্লুক'জ প্লাছ 6টা অক্সিজেন আৰু 6টা পানীৰ অণু উৎপন্ন কৰে। এইটো ৰিয়েকশ্যন মনত ৰাখিবা, সালোক সংশ্লেষণৰ ৰিয়েকশ্যনটো মনত ৰাখিবা। তাৰ পৰৱৰ্তী সময়ত তোমালোকক কম এতিয়া যে সালোক সংশ্লেষণৰ দশাসমূহৰ কথা, অৰ্থাৎ ষ্টেপছ অফ সালোক সংশ্লেষণ, অৰ্থাৎ ষ্টেপছ অফ সালোক সংশ্লেষণৰ ইংৰাজীত কয় ফটোচিনথেচিছ বুলি। এতিয়া সালোক সংশ্লেষণৰ আমি ষ্টেপবিলাক আলোচনা কৰিম। এটা কথা তুমি সদায় মনত ৰাখিবা যে এই ষ্টেপবিলাক যে এটাৰ পিছত এটা হ'ব লাগে এনেকুৱা কোনো নিয়ম নাই, এটাৰ পিছত এটা নহ'লেও কথা নাই। কিছুমান জীৱ বা কিছুমান উদ্ভিদত বা বেলেগ বেলেগ ধৰণৰ ঠাইত বেলেগ বেলেগ ষ্টেপবিলাক বেলেগ বেলেগ টাইমত হয়। ধৰা কেতিয়াবা 2 নম্বৰ ষ্টেপটো আগতে হয়, তাৰপিছত 1 নম্বৰ ষ্টেপটো হয়, সেনেকুৱা কোনো চিৰিয়েল ৰুল নাই। তথাপিও পৰীক্ষাত আহিলে চিৰিয়েলি লিখিলে ভাল, চিৰিয়েলি মুখস্থ কৰিলে মনত ৰখাত ভাল আৰু পৰীক্ষাত লিখাও ভাল, সেইবাবে চিৰিয়েলি মনত ৰাখিলে ভাল। এতিয়া সালোক সংশ্লেষণৰ দশাসমূহৰ প্ৰথম দশাটো এনেকুৱা যে পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ। এতিয়া আমাৰ প্ৰথম কি লাগিব? শোষণ লাগিব নে নালাগে? পোহৰ শক্তিক, পোহৰ শক্তি আছে, এই পোহৰ শক্তিক আমি কি কৰিব লাগিব? শোষণ কৰিব লাগিব, হয় নে নহয়? পোহৰ পৰি আছে, পোহৰক আমাৰ কি কৰিব লাগিব? উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে শোষণ কৰি ধৰি ৰাখিব লাগিব। প্ৰথম ষ্টেপছটো কি? প্ৰথম আমাৰ দশাটো কি? যে পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰা। 2 নম্বৰ ষ্টেপটো কি? পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন, অৰ্থাৎ যিখিনি পোহৰ শক্তি আছিল তাক আমি পত্ৰহৰিতে শোষণ কৰিলে, এতিয়া সেই পোহৰ শক্তিক আমি কি কৰিছোঁ? ৰাসায়নিক শক্তিলৈ, অৰ্থাৎ লাইট এনাৰ্জি ইজ কনভাৰ্টেড ইনটু কেমিকেল এনাৰ্জি, অৰ্থাৎ পোহৰ শক্তিক আমি কি কৰিছোঁ? ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিছোঁ। আৰু কি কৰিছোঁ? পানীৰ অণুক H2O পানীৰ অণু
ইয়াক আমি কি কৰিব পাৰোঁ H2NO2 লৈ কনভাৰ্ট কৰিছোঁ, অৰ্থাৎ পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনৰ পৰিৱৰ্তন কৰিছোঁ। 2 নম্বৰ ষ্টেপটো তোমাৰ মনত আছে নে নাই, যে প্ৰথম ষ্টেপ কি কৰিলোঁ, পোহৰক আমি কি কৰিছোঁ ধৰি দেখিছোঁ, হয়নে নহয়, যে পোহৰ শক্তিক পত্ৰ হৰিতৰ দ্বাৰা কি ধৰি কৰিছোঁ শোষণ কৰিছোঁ। 2 নম্বৰ ষ্টেপত আমি কি কৰিছোঁ, পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিছোঁ, হয়নে নহয়, যে পোহৰ শক্তিক আমি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিছোঁ আৰু কি কৰিছোঁ পানীৰ অণুক কি কৰিছোঁ হাইড্ৰজেন আৰু অক্সিজেনলৈ পৰিৱৰ্তন কৰিছোঁ। বঢ়িয়া কথা। তাৰপিছত 3 নম্বৰ ষ্টেপটো কি, কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন। 3 নম্বৰ ষ্টেপটো তোমালোকে নিশ্চয় বুজি পাইছা, যে কাৰ্বন ডাই অক্সাইডৰ কি কৰিছে বিজাৰণ ঘটিছে। তোমালোকে জানানে জাৰণ আৰু বিজাৰণৰ কথা নিশ্চয় শুনিছা। জাৰণ মানে কি, যদি কোনো এটা অণু বা পৰমাণু যিয়ে নহওক তাত যদি অক্সিজেন যোগ হয় তাক কয় জাৰণ বুলি, আৰু অক্সিজেন এৰি দিলে কয় বিজাৰণ। তোমালোকে যেতিয়া লক্ষ্য কৰিবা সালোক সংশ্লেষণৰ ৰিয়েকশ্যনটো তোমালোকে নিশ্চয় পাবা যে কাৰ্বনে অক্সিজেন হেৰুৱাইছে। যেতিয়া 6CO2 তোমালোকক মই দেখুৱাই দিছোঁ ভালদৰে, এই 6CO2 যিটো আছে এই 6CO2 কি হৈ গৈছে তোমালোকে দেখিছা, 6CO2 আমাৰ কি হৈছে এই গ্লুক'জলৈ কনভাৰ্ট হৈ গৈছে। 6CO2 আছিল অৰ্থাৎ অক্সিজেন ইয়াৰ লগত আছিল, হয়নে নহয়, কাৰ্বন ডাই অক্সাইডৰ কাৰ্বনৰ লগত অক্সিজেন আছিল। এতিয়া যেতিয়া ই গ্লুক'জলৈ কনভাৰ্ট হৈ গৈছে তেতিয়া ই অক্সিজেন এৰি দিছে, হয় যদিও ইয়াত 6টা অক্সিজেনো আছে কিন্তু ই অক্সিজেন এৰি দিছে, এই কাৰ্বন ডাই অক্সাইডে কি দিছে অক্সিজেন এৰি দিছে, ঠিক আছে। সেইবাবে কাৰ্বন ডাই অক্সাইডৰ কি হৈছে বিজাৰণ হৈছে। বা তোমালোকে ভাবিব পাৰা যে এন ষ্টেপতহে এনেকুৱা হৈছে, কাৰ্বন ডাই অক্সাইডৰ তাৰমানে বিজাৰণ হৈছিল, অৰ্থাৎ কাৰ্বন ডাই অক্সাইডে প্ৰথমতে কি কৰিছিল অক্সিজেন এৰি দিছিল, তাৰপিছত আৰু অক্সিজেন লৈছে, ঠিক আছে। যেতিয়া গ্লুক'জ উৎপন্ন হৈছে তেতিয়া কাৰ্বন ডাই অক্সাইডে অক্সিজেন লৈছে, সেইটো কথা আমি মানিব লাগিব, কিন্তু তাৰ আগৰ ষ্টেপত কাৰ্বন ডাই অক্সাইডে কি কৰিছিল অক্সিজেন এৰি দিছিল, সেইকাৰণে কাৰ্বন ডাই অক্সাইডৰ কি হৈছিল বিজাৰণ হৈছিল, যাৰ ফলত কাৰ্বহাইড্ৰেট উৎপন্ন হৈছে আৰু কাৰ্বহাইড্ৰেট মানে গ্লুক'জ উৎপন্ন হৈছে। বুজি পাইছা। প্ৰথম কি ষ্টেপ হৈছিল, পোহৰ শক্তিক পত্ৰ হৰিতে কি কৰিছিল শোষণ কৰিছিল। 2 নম্বৰ আমি পোহৰ শক্তিক কি কৰিলোঁ ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিলোঁ আৰু পানীৰ অণুক আমি হাইড্ৰজেন আৰু অক্সিজেনলৈ পৰিৱৰ্তন কৰিলোঁ। আৰু 3 নম্বৰতে আমি কি কৰিছোঁ কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ কৰিছোঁ। দেখা পাইছা তুমি, কাৰ্বন ডাই অক্সাইডে অক্সিজেন এৰি দিছে আৰু বিজাৰণ কৰি মাথন কি হৈছে আপোনাৰ কাৰ্বহাইড্ৰেট উৎপন্ন কৰিছে। বঢ়িয়া কথা। তাৰপিছত আমি এইখিনি ষ্টেপৰ পিছত বেলেগ ষ্টেপ এটা যাওঁ। এতিয়া তাৰপিছত আমাৰ সৰু এটা কুৱেশ্যন হয় যে হোৱাট ইজ ক্ল'ৰ'প্লাষ্ট, অৰ্থাৎ হৰিত কণা কি, আমি কৈ দিছোঁ ইংলিছত আমি ক্ল'ৰ'প্লাষ্ট বুলি ক'ম। এতিয়া হৰিত কণা কি, এনেকুৱা কুৱেশ্যন পৰীক্ষাত বহুতবাৰ আহি যাব পাৰে, কেৱল তোমালোকে মনত ৰাখি থৈ দিবা। ইয়াত কিছুমান কথা আছে যিবিলাক কথা মই কোৱা নাই, তথাপি এইবিলাক কথা তোমালোকে যেতিয়া বুজি পাবা তোমালোকে কিতাপখন পঢ়িলে তোমালোকে পাই যাবা, সেইবিলাক মনত ৰাখি থৈ দিবা। এতিয়া হৰিত কণা মানে কি বাৰু তোমালোকক মই আলোচনা কৰিম আজি, বা নামৰ এটা ডেফিনেশ্যন, যে উদ্ভিদ কোষৰ এবিধ কোষ সংজ্ঞাণু হ'ল হৰিত কণা। তোমালোকে যেতিয়া ক্লাছ 9তে পঢ়িছা, হয়নে নহয়, ক্লাছ 9ত এটা চেপ্টাৰ আছিল পাহৰি থাকিলোঁ মই, জীৱৰ মৌলিক একক, কোষৰ বিষয়ে পঢ়িছা। কোষত কি থাকে তোমালোকে নিশ্চয় পঢ়িছা। কোষত কিছুমান যিটো চাইটোপ্লাজম আছে, কোষ প্ৰৰশ আছে, কোষ প্ৰৰশত কি থাকে সিঁচৰিত হৈ থাকে কিছুমান কোষ সংজ্ঞাণু, আৰু উদ্ভিদ কোষত সিঁচৰিত হৈ থকা উদ্ভিদ কোষৰ কোষ পৰশত সিঁচৰিত হৈ থকা এনে এটা কোষ সংজ্ঞাণু হ'ল হৰিত কণা, ঠিক আছে। দেখাই পাইছা যে কোষ সংজ্ঞাণু হ'ল হৰিত কণা, যে উদ্ভিদ কোষৰ এবিধ কোষ সংজ্ঞাণু হ'ল হৰিত কণা। হৰিত কণা কি বস্তু তোমাক যদি সুধে পৰীক্ষা কি ক'বা, যে উদ্ভিদ কোষৰ এবিধ কোষ সংজ্ঞাণু হৰিত কণা, উদ্ভিদ কোষৰ এবিধ কোষ সংজ্ঞাণু। আৰু এই উদ্ভিদ কোষৰ কোষ সংজ্ঞাণু হৰিত কণাত কি থাকে, পত্ৰ হৰিত থাকে। পত্ৰ হৰিত বিলাক কি হয় হৰিত কণা, অৰ্থাৎ উদ্ভিদ কোষৰ এটা কোষ সংজ্ঞাণু হ'ল হৰিত কণা, আৰু এই হৰিত কণাত পত্ৰ হৰিত বিলাকে সিঁচৰিত হৈ থাকে। নিশ্চয় বুজি পাইছা। ক্লাছ 9ৰ জীৱৰ মৌলিক একক চেপ্টাৰটো পঢ়িবা, তাৰ কোষৰ কি বস্তু থাকে তুমি গম পালা, তাৰ কোষ পৰশ থাকে, হয়নে নহয়, কোষা বৰণৰ ভিতৰৰ কোষ পৰশ থাকে, আৰু কোষ পৰশত তোমালোকে নিশ্চয় পঢ়িছা মাইটকণ্ড্ৰিয়া থাকে, লাইসোজোম থাকে, হয়নে নহয়, ৰাইবোজোম থাকে, এইবিলাক পঢ়িছা নিশ্চয়, গল্গি বডি থাকে। আৰু এনেকুৱা উদ্ভিদ কোষত ক্ল'ৰ'প্লাষ্ট তুমি জীৱ কোষত নোপোৱা দেই, প্ৰাণী কোষত তুমি ক্ল'ৰ'প্লাষ্ট নোপোৱা, উদ্ভিদ কোষত এই ক্ল'ৰ'প্লাষ্ট পাবা। যেনেকুৱা ৰাইবোজোম মাইটকণ্ড্ৰিয়া হয় ঠিক তেনেদৰে উদ্ভিদ কোষৰ সেই কোষ সংজ্ঞাণুৱে হৰিত কণাও হয়, ঠিক আছে। আৰু এই হৰিত কণাই সালোক সংশ্লেষণত একদম বিৰাট ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, ঠিক আছে। এতিয়া তাৰপিছত মই অলপ তাৰমানে তোমাক মই কৈছোঁৱে যে মই ইয়াত কেৱল শিকাওঁতে কি কৰিম প্ৰশ্ন উত্তৰেদি শিকালে, তাৰমানে তোমালোকে এই প্ৰশ্ন উত্তৰটো স্ক্ৰীনশ্বট মাৰি ল'বা। এটি তাৰমানে পৰীক্ষাত কি হয় মাজৰ পৰাও কেতিয়াবা লাম্বা কুৱেশ্যন আহি যায়, সেইকাৰণে তোমালোকে যেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ থাকিব তেতিয়া মাজৰ পৰা প্ৰশ্ন আহিলে তোমাৰ কোনো কনচেপ্ট যদি ক্লিয়াৰ থাকে লিখিব পাৰিবা। সেইবাবে মই তোমালোকক প্ৰশ্ন উত্তৰেৰে শিকাইছোঁ যাতে তোমালোকে কি কৰিব পাৰা এইটো বুজি পোৱা, যে উদ্ভিদে কেনেদৰে কাৰ্বন ডাই অক্সাইড আহৰণ কৰে, হয়নে। এইটো কুৱেশ্যন
যেতিয়া তোমালোকক মই কম তাৰ পৰা তোমালোকে যেতিয়া কিতাপত পঢ়িবা যিখিনি কিতাপত আছে সেইখিনি বস্তু তোমালোকে কিতাপখন একদম সুন্দৰকৈ বুজি পাবা যে উদ্ভিদে কেনেদৰে কাৰ্বন ডাই অক্সাইড আহৰণ কৰে এটা হাউ প্লেন্টস কেন মানে ইংলিছ ক'ব অলপ তেনেকুৱা হয় নাহে তাৰ মানে অসমীয়া কৈছোঁ যে উদ্ভিদে কেনেদৰে কাৰ্বন ডাই অক্সাইড আহৰণ কৰে ঠিক আছে এতিয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেকৈ আহৰণ কৰে তাৰ বিষয়ে আমি ক'ব গৈ আছোঁ এতিয়া উদ্ভিদৰ যেতিয়া তুমি পাত এখিলা লক্ষ্য কৰিবা তেতিয়া তোমালোকে দেখা পাবা উদ্ভিদৰ পাতত কিছুমান ৰন্ধ্ৰ থাকে সৰু সৰু তোমালোকে দেখা নাপাবা চকুৰে দেখা নোপোৱা ঠিক আছে যে যেতিয়া তুমি অনুবীক্ষণ যন্ত্ৰ বা কিছুমানে চাবা তেতিয়া তোমালোকে দেখা পাবা যে উদ্ভিদৰ যিবিলাক উপৰি ভাগ আছে ঠিক আছে গ্ৰীণ কালাৰৰ প্লেণ্টৰ যিবিলাক লিভছ আছে বা পাতত যিবিলাক তাৰ মানে সৰু সৰু কিছুমান ফুটা দেখা পাবা ফুটা বুলিয়ে ক'লোঁ আমি খাটি ভাষাত চ' ৰন্ধ্ৰ দেখা পাবা যাক আমি কি বুলি কওঁ পত্ৰৰন্ধ্ৰ বুলি কওঁ পত্ৰৰন্ধ্ৰ অৰ্থাৎ পত্ৰ মানে পাত ৰন্ধ্ৰ মানে থকা ফুটা ফুটা ৰন্ধ্ৰ মানে ফুটা পাতত থকা ফুটা অৰ্থাৎ পত্ৰৰন্ধ্ৰ অৰ্থাৎ উদ্ভিদৰ পাতৰ উপৰি ভাগত কিছুমান নিচেই সৰু কি থাকে সৰু সৰু ৰন্ধ্ৰ থাকে যাক পত্ৰৰন্ধ্ৰ বুলি ক'ম আৰু এই পত্ৰৰন্ধ্ৰৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড আহৰণ কৰে গতিকে যদি 1 নম্বৰৰ কুৱেশ্যন পৰীক্ষাত আহি যাব পাৰে যে কেতিয়াবা MCQ টাইপতো উঠিও দি দিব পাৰে যে উদ্ভিদে কেনেদৰে কাৰ্বন ডাই অক্সাইড আহৰণ কৰে তেতিয়া তুমি কি ক'ব লাগিব তেতিয়া তোমালোকে ক'ব লাগিব পত্ৰৰন্ধ্ৰৰ জৰিয়তে ঠিক আছে যে উদ্ভিদে পত্ৰৰন্ধ্ৰৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড আহৰণ কৰে ঠিক আছে ইয়াৰ উপৰি যে নট অনলি থ্ৰু পত্ৰৰন্ধ্ৰৰ মাজেৰে বা ইংলিছত ষ্টমাটা বুলি কয় পত্ৰৰন্ধ্ৰৰ মাজেৰে অকল নহয় ইয়াৰ উপৰি যিবিলাক কাণ্ড আছে হয়নে নহয় সেউজীয়া কাণ্ড কিছুমান থাকে বা শিপাৰ জৰিয়তেও গেছৰ আদান প্ৰদান হয় ঠিক আছে এইখিনি কথা মনত ৰাখিবা যে পত্ৰৰন্ধ্ৰৰ জৰিয়তে বেছি সংখ্যক কাৰ্বন ডাই অক্সাইড আহৰণ কৰে কিন্তু ইয়াৰ উপৰি কাণ্ড বা শিপাৰ জৰিয়তেও উদ্ভিদ দেহত কাৰ্বন ডাই অক্সাইড আহৰণ কৰিব পাৰি বা গেছৰ আদান প্ৰদান হয় বঢ়িয়া তাৰপিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ যে উদ্ভিদে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ হোৱা কাৰ্য কেনেদৰে নিয়ন্ত্ৰণ কৰে এতিয়া তোমাক মই ক'লোঁ যে পত্ৰৰন্ধ্ৰ অৰ্থাৎ উদ্ভিদৰ পাতত থকা কিছুমান ফুটা আৰু এই উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ জৰিয়তে আমাৰ কি হয় এই উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ জৰিয়তে আমাৰ কি হয় এই উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ জৰিয়তে আমাৰ গেছৰ আদান প্ৰদান হয় এই পত্ৰৰন্ধ্ৰৰ জৰিয়তে অকল গেছৰ আদান প্ৰদানে নহয় এই পত্ৰৰন্ধ্ৰৰ জৰিয়তে আমাৰ উদ্ভিদ দেহৰ অতিৰিক্ত পানীও বৰ্জন হয় যাক কোৱা হয় বাষ্পীমোচন মানে প্ৰচ্ছেদন বুলি কয় যে উদ্ভিদে তাৰ অতিৰিক্ত পানী বাহিৰৰ পৰিৱেশত এৰি দিয়ে এই পত্ৰৰন্ধ্ৰৰ জৰিয়তে এতিয়া যদি পত্ৰৰন্ধ্ৰটো সদায় খোলা খায়ে থাকে অৰ্থাৎ মুকলি হৈয়ে থাকে তেতিয়াহ'লেতো উদ্ভিদ দেহৰ পৰা পানী গৈ এটা সময়ততো দেখোঁ উদ্ভিদৰ ভিতৰত উদ্ভিদ দেহত পানী নোহোৱা হৈ যাব হয়নে তোমালোকে যদি চোৱা যে যদি পত্ৰৰন্ধ্ৰ সদায় খোল খায়ে থাকে তেতিয়াহ'লে যিহেতু পত্ৰৰন্ধ্ৰৰ মাজেৰে মানে প্ৰচ্ছেদন হয় অৰ্থাৎ পানী ওলাই যায় তাৰ ফলত আমাৰ কি হ'ব উদ্ভিদ দেহত পানীৰ নাটনি হ'ব সেইকাৰণে কেৱল পত্ৰৰন্ধ্ৰটো সদায় খুলি নাথাকে পত্ৰৰন্ধ্ৰটো অলপ সময় মুকলি হৈ থাকিল আৰু অলপ সময় বন্ধ হয় এতিয়া এই পত্ৰৰন্ধ্ৰটো মুকলি কেতিয়া হ'ব বন্ধ কেতিয়া হ'ব ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে কিহেনো কৰে তেতিয়া যদি আমি কম এই পত্ৰৰন্ধ্ৰতে থকা ৰক্ষিকক দুটাই নিয়ন্ত্ৰণ কৰে যে উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মানে হ'ল তাৰ ফুটাটো পত্ৰৰন্ধ্ৰৰ ফুটাটো মুকলি আৰু বন্ধ হোৱা পৰিঘটনাটো কি হয় জৰিয়তে হয় পত্ৰৰন্ধ্ৰৰ ৰক্ষিকক দুটাই নিয়ন্ত্ৰণ কৰে তোমালোকক মই দেখুৱাই দিছোঁ যে ইয়াত দেখা পাইছা যে এটি হ'ল আমাৰ কি এইখিনি হ'ল আপোনাৰ কি পত্ৰৰন্ধ্ৰ এই পত্ৰৰন্ধ্ৰটোত কি হ'ল পত্ৰৰন্ধ্ৰটোত এই দুটা যিটো কোষ থাকে এটি এটা কোষ এই দুটা কোষ আমি কি ক'লোঁ গাৰ্ড চেল বুলি ইংলিছত কয় আৰু অসমীয়াত হ'ল ৰক্ষী কোষ ঠিক আছে অসমীয়াতে কি বুলি কোৱা হয় ৰক্ষী কোষ বুলি কোৱা হয় তোমালোকে জানিবা ৰক্ষী কোষ আৰু এইটো কোৱা হয় ষ্টমেটেল প'ৰ অৰ্থাৎ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বুলি কয় অসমীয়াত আৰু এক ক্ল'ৰ'প্লাষ্ট অৰ্থাৎ যিটো তাৰ মানে আমাৰ ৰক্ষী কোষ আছে ৰক্ষী কোষতো আমি কি পাম ক্ল'ৰ'প্লাষ্ট পাম ক্ল'ৰ'প্লাষ্ট মানে কি অসমীয়াত হৰিতকণা পাম অৰ্থাৎ ৰক্ষী কোষতো হৰিতকণা থাকে এতিয়া কেনেকেনো এই পত্ৰৰন্ধ্ৰৰ যিটো ছিদ্ৰ তোমালোকে দেখা পাই আছা এই পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো তোমালোকক মই একদম পিক কৰি দিছে একদম ৰেড কালাৰ কৰি পেলাইছোঁ এই পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো তোমালোকে দেখা পাইছা হয়নে নহয় এই পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ এই পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো কেনেকৈনো অপেন হয় কেনেকৈনো ক্ল'জ হয় কেনেকৈনো মুকলি হয় কেনেকৈনো বন্ধ হয় তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া
সেই কথাখিনি সুধোতে তোমালোকক মই ক'ব লাগিব যে এই নিয়ন্ত্ৰণ কেনেকৈ হয় তাৰ বিষয়ে যদি আমি ক'ম তেতিয়া আমি ক'ম যে ৰক্ষীকক দুটালৈ এই দুটা যিটো ৰক্ষীকক দেখা পাইছা হয় নে নহয় এটা পত্ৰ ৰন্ধ্ৰত নিয়ন্ত্ৰণৰ বাবে পত্ৰ ৰন্ধ্ৰত দুটাকৈ ৰক্ষীকক থাকে ঠিক আছে এই ৰক্ষীকক দুটা তোমালোকে নিশ্চয় দেখা পালা মই তোমাক দেখাই দিলোঁ এই ৰক্ষীকক দুটালৈ যেতিয়া পানী সোমাই যায় ঠিক আছে যেতিয়া পানী সোমাই যায় ৰক্ষীকক দুটা লগ লাগি আছিল যেতিয়া পানী সোমাই যায় কি হয় জানো না পানী সোমাই যোৱাৰ লগে লগে কি হয় ৰক্ষীকক দুটাৰ কি হয় টানাটানি কৰে বেছিকৈ যেতিয়া পানী সোমাই যাব তোমালোকে নিশ্চয় এইবিলাক কথা তাৰমানে বুজি ল'ব লাগিব এইবিলাক তোমালোকেতো দেখাকৈ কিয় নোপোৱা তোমালোকে বুজিবা যেতিয়া পানী সুৰকি যাব কক দুটাত হয় নহয় পানী সুৰকি যোৱাৰ লগে লগে ফুলবও দুটাই ফুলি মাথন কি হয় এটাই আনটো এৰা এৰি হ'ব বুজি পাইছা না এটাই আনটো এৰা এৰি হ'ব হৈ মাথন মাজত কি হ'ব ছিদ্ৰটোৰ সৃষ্টি হ'ব তোমালোকে নিশ্চয় বুজি পাইছা ইফালে গুচি যাব এটাই ইফালে গুচি যাব এটাই হয় নে নহয় বুজি পাইছা নে পোৱা নাই যোৱাৰ ফলত পানী যেতিয়া সোমাই থাকিব এনেকুৱা পানী আহি আছে এনেকুৱা পানী আহি আছে থাকলে কি হ'ব দুটা ফুলি যাব ফুলি যোৱাৰ ফলত এটাই ইফালে দৌৰিব দৌৰাৰ মাজত এই ফাঁকটোৰ সৃষ্টি হ'ব নে নহয় গতিকে পত্ৰৰন্ধ্ৰ কি হ'ল পত্ৰৰন্ধ্ৰ ছিদ্ৰ কি হ'ল মুকলি হ'ল ঠিক আছে এতিয়া যেতিয়া ইয়াৰ পৰা পানী ওলাই যাব ই খিনাই গেল খিনাই যোৱাৰ লগতে ইও ইফালে দৌৰ মাৰলাক লগালগ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ কিয়া হৈ গয়া বন্ধ হৈ গয়া বন্ধ হৈ গ'ল বঢ়িয়া কথা তোমালোকে বুজি পাইছা ইয়াত আমি লিখি দিছোঁ বুজি পাইছা ইয়াত আমি ভালদৰে লিখি দিছোঁ যে উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু সেই ৰক্ষীকক দুটাই নিয়ন্ত্ৰণ কৰে তোমালোকে স্ক্ৰীনশ্বট মাৰি চাবা এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিছে বহুতবাৰ মই দেখা পাইছোঁ যে ৰক্ষীকক দুটাৰে পানী সোমালে সিহঁত স্ফীত হৈ পৰে স্ফীত মানে হ'ল পেটলা হৈ পৰে আৰু ফলৰ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হয় বুজাই দিলোঁ কেনেকৈ হয় একেদৰে যেতিয়া ৰক্ষীকক দুটাৰ পৰা পানী ওলাই যায় সিহঁত সংকুচিত হয় নে নহয় সৰু হৈ যাব যোৱাৰ ফলত সিহঁতে কি হ'ব ছিদ্ৰ দুটা বন্ধ হৈ যাব আৰু তোমালোকে দেখা পাবা যে আৰু গেছো নাহে কাৰ্বন ডাই অক্সাইড গেছৰ ভিতৰলৈকে নাহে আৰু উদ্ভিদ দেহৰ পানীও বাহিৰলৈ প্ৰচ্ছেদন প্ৰক্ৰিয়াৰে বাহিৰলৈ নাযায় বঢ়িয়া কথা কিবা ভুল কৈছোঁ কোৱা নাই ইয়াৰ পিছত আমি তোমালোকক আজিলৈ এইখিনিয়ে শিকালোঁ এতিয়া শেষত মই এটা প্ৰশ্ন তোমালোকক কৰিব দিছোঁ তোমালোকে কৰিবা মই কি বুজালোঁ তোমালোকে অলপ জানা হৈছে না নাই বুজি পাইছ না বনাই লেখা পৰা হৈছে না নাই সেইকাৰণে মই এই প্ৰশ্নটো তোমাক দিছোঁ যে এই প্ৰশ্নটো তোমালোকে কৰি আহিবা যে মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বিয়াপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় যে তোমালোকে দেখিবা এককোষী জীৱ হয়নে নহয় এককোষী জীৱ এই এককোষী জীৱবিলাকে কি কৰে যে সিহঁতৰ লাগতিয়াল যিখিনি অক্সিজেন আছে বিয়াপন প্ৰক্ৰিয়া মানে তোমালোকে জানা নে নাজানা বিয়াপন মানে কি অৰ্থাৎ গেছৰ বেছি গাঢ়তাৰ পৰা কম গাঢ়তালৈ গতি কৰাকে আমি বিয়াপন বুলি ক'ম হয়নে নহয় তাৰ মানে কেনেকুৱা কথাটো হ'ল আপোনাৰ যে তাৰ মানে বিয়াপনটো তোমালোকে মই কৈছোঁৱে যে তাৰ মানে বেছি গাঢ়তাৰ অঞ্চলৰ পৰা কোনো এটা যিকোনো বস্তু হ'ব পাৰে ঠিক আছে যিকোনো বস্তু হ'ব পাৰে কিবা এটা গেছ হ'ব পাৰে অক্সিজেন গেছ হ'ব পাৰে যে অক্সিজেন গেছটো তাৰ মানে কি আছে অক্সিজেন গেছটো ইয়াত বেছি আছে ইয়াৰ গাঢ়তাটো বেছি হয়নে নহয় সেই গাঢ়তাত বেছিৰ পৰা যদি এটা কম গাঢ়তাৰ অঞ্চললৈকে সেই গেছটো গতি কৰে ইয়াকে আমি কি বুলি ক'ম বিয়াপন বুলি ক'ম ধৰা এই এটা ঘৰ আছে এই ঘৰটোত অক্সিজেন বেছি আছে এখিনিৰ মাজত তাৰমানে ফাঁক নাই একো এটা এখন খিৰিকী আছে খিৰিকীত আমি গ্লাছ চাছ একো লগা নাই খিৰিকীখন একদম খোলা আছে এই ঘৰটোত যদি অক্সিজেন বেছিকৈ আছে মানে নহয় অক্সিজেন ইয়াত ধৰা বেছিকৈ আছে তেতিয়াহ'লে ইয়াত অক্সিজেন অলপো নাই গতিকে অক্সিজেনে ইফালে গতি কৰিব হয়নে নহয় আৰু এই গতি কৰা প্ৰক্ৰিয়াটোকে অৰ্থাৎ বেছি গাঢ়তাৰ অঞ্চলৰ পৰা কম গাঢ়তাৰ অঞ্চললৈ যিকোনো এটা বস্তু বা গেছে গতি কৰা প্ৰক্ৰিয়াটোক আমি কি ক'ম বিয়াপন বুলি ক'ম এতিয়া এটা বহুকোষী জীৱ আছে বহুকোষী জীৱৰ বহুটা কোষ থাকে হয়নে নহয় এটাতকৈ বেছি কোষেৰে গঠিত জীৱক আমি বহুকোষী জীৱ বুলি ক'ম এতিয়া সেই বহুকোষী জীৱটোইনো অক্সিজেন যদি বিয়াপন প্ৰক্ৰিয়াই দি নিয়ে কিয় পৰ্যাপ্ত নহয় দেহাৰ বাবে কিয় পৰ্যাপ্ত নহয় ইয়াৰ কাৰণটো হ'ল কি জানো না যে ধৰা এতিয়া অলপ কনচেন্ট্ৰেশ্যন ধৰা এই এটা কোষ এনেকৈ ধৰা কোষ আছে বহুত কোষ আছে গতিকে ইমান সংখ্যক কোষ আছে বহুকোষী জীৱৰ যে ধৰা এতিয়া অক্সিজেন আছে এতিয়া অক্সিজেন পাইছোঁ আমি ধৰা বাহিৰ পৰিৱেশৰ পৰা এই ধৰা বাহিৰৰ পৰিৱেশৰ পৰা আমি অক্সিজেনটো ল'লোঁ ইফালে এই কোষটো ল'লা এই কোষটোৰ পৰা আৰু এটিকো আৰু বিয়াপনেদি গেল ইয়াৰ পৰা আৰু ইয়াক বিয়াপন প্ৰক্ৰিয়াৰে গেল ইয়াৰ পৰা আৰু ইয়াক বিয়াপন প্ৰক্ৰিয়াৰে গেল ইনকে আৰু বিয়াপন প্ৰক্ৰিয়া দি যাই আছে এই বিয়াপন প্ৰক্ৰিয়াটো আৰু বিৰাট স্পীডত নাযায় না ৰেলগাড়ী যাওঁ নিদে নহয় ই তাৰমানে অলপ কাচুই যাওঁ দিয়ে সেইকাৰণে আমাৰ কি হয় যদি আমাৰ দেহত ইমানটা কোষ আছে বহুকোষী জীৱত বাপ্পা গণবা নৰা দে আকাশত তাৰা কম আছে আমাৰ কোষ যিমান আছে বহুত গুণ বেছি আছে আমাৰ কোষ বহুত আছে জীৱত
গতিকে প্ৰত্যেকটা কোষকে যদি অক্সিজেন যাব লগা হয় ব্যাপন প্ৰক্ৰিয়াদি যাব পাৰিব নেকি 2-3 বছৰ লাগি যাব যা 2-3 বছৰ নালাগে এনে কৈছোঁ হ'লেও কমেও তোমাৰ 3-4 দিন লাগি যাব গোটেই দেহলৈ অক্সিজেন দিয়াৰ কাৰণে সেইবাবে ব্যাপন প্ৰক্ৰিয়াটো যিহেতু তাৰ মানে এটা শ্ল' প্ৰচেছ হয় সেইবাবে বহুকোষী জীৱত আৰু বহুটা কোষ থাকে গতিকে প্ৰত্যেকবিলাক কোষলৈ সেইদৰে অক্সিজেন যোৱাটো তাৰ মানে পৰ্যাপ্ত নহয় গতিকে যেখিনি কথা কৈছোঁ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ ওপৰত তোমালোকে নিজে হোমৱৰ্ক দি দিছোঁ তোমালোকে নিশ্চয় ইয়াৰ ওপৰত নিজে এটা তাৰ মানে উত্তৰটো লিখি ল'বা ঠিক আছে আৰু পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ বাই গতিকে পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ পাছৰখিনি আলোচনা কৰিম য'ত আমি আলোচনা কৰিম পাচনতন্ত্ৰ মানুহৰ কেনেকুৱা পৰিপুষ্টি হয় মানুহৰ পৰিপুষ্টিৰ আমি আলোচনা কৰিম পাচনতন্ত্ৰৰ বিষয়ে তাৰপিছত আমি শ্বসনতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম আৰু পৰিবহণ মানুহৰ পৰিবহণ ৰক্তনলিকা হাওঁফাওঁ কেনেকৈ যায় হৃদযন্ত্ৰৰ বিষয়ে আলোচনা কৰিম তাৰোপৰি আমি উদ্ভিদৰ বিষয়ে আলোচনা কৰিম উদ্ভিদৰ পৰিবহণ ৰেচনতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম হয়নে নহয় গতিকে ছাবস্ক্ৰাইব কৰি থৈ দিবা চেনেলটো যাতে পৰৱৰ্তী সময়ত তোমালোকে ভিডিঅ' পাই থাকা আৰু সকলোৱে ভাল কৰবা আৰু যিখিনি শিকাইছোঁ বুজি নিশ্চয় পাইছা আৰু চেপ্টাৰটো পঢ়ি চাবা যিখিনি শিকালোঁ ধন্যবাদ